সালাতু ওয়াসসালামে দোয়া কৰি দিয়ে আহি আছে দোয়া কৰি আছে আৰু হযৰতে আদম আলাইহিস সালাতু ওয়াসসালামৰ যেটো ফলাইজ তেখেতৰ যেটো মৰ্তবা তেওঁ যেটো বৰকত আহা মানুহবিলাকে পাই আছে জানুৱাৰবিলাকে পাই আছে যি যি জানুৱাৰ আছে আহি আছে পাই আছে হৰিণা জাত দুটা আছে এটা কস্তুৰী হৰিণা আৰু এটা এই বাঘে দৌৰাই থাকে চিনমিনকে দুটা হৰিণা তো কস্তুৰী যিটো হৰিণা তেওঁ সুগন্ধি নাছিলে তেওঁ দৌৰি গলে বোলে আল্লাহৰ পয়গম্বৰ হযরত আদম আলাইহিস সালাতু ওয়াসসালাম রুহে জমিনত আহিলে মই যাও তেখেতৰ জিয়ারত কৰি আহো কস্তুৰী হৰিণা দৌৰি গলে গৈ পেলাই আসসালামু আলাইকুম আয় আল্লাহৰ রাসূল আমি আপোনাৰ জিয়ারতৰ কাৰণে আহিছো আপুনি আমাৰ কাৰণে দোয়া কৰি দিয়ক আদম আলাইহিস সালাতু ওয়াসসালাম কলে আয় আল্লাহ এই হৰিণাই মোৰ জিয়ারতৰ কাৰণে আহিছে তুমি হৰিণাৰ গোটেই গান খুশবুদাৰ বনাই দিয়া লগে লগে হৰিণা গাটোৰ পৰা গোন্ধ ওলালে মন ভাল লাগি গল যে মোৰ গাৰ পৰা ইমান ধুনীয়া গোন্ধ ঘৰত যেতিয়া গলে এই আৰু এটা যি জাতি আছে সিহঁতে কলে ভাই গাৰ পৰা ইমান ধুনীয়া সুগন্ধি কেনেকে পালা তেওঁ কলে গম পোৱা নাই আল্লাহৰ ৰাসূল হযরত আদম আলাইহিস সালাতু ওয়াসসালাম দুনিয়াত আহিলে আৰু তেখেতৰ জিয়াৰতত গলো তেওঁ দোয়া কৰি দিলে আমি সুগন্ধিময় হৈ গলো ইহঁতে কৈছে বলা আমি বহি থাকিলে নহব আমিও যাও সিনমিন গোটেইকেইটা গুচি গল গৈ পেলাই কলে আয় আল্লাহৰ পয়গম্বৰ আপোনাৰ জিয়াৰতৰ কাৰণে আহিছো আমাৰ কাৰণে দোয়া কৰি দিয়ক হযরত আদম আলাইহিস সালাতু ওয়াসসালামে আল্লাহৰ ওচৰত দোয়া কৰিলে আল্লাহ এই হৰিণা খুশবুদাৰ বনাই দিয়া ঘৰত আহিলে খুশবুদাৰ নবনিলে গাটো নুগুন্ধালে তো কস্তুৰী হৰিণাক তেওঁ কব ধৰিলে তুমি গলা खुशबूदार बनी गला हम गए तो कुछ ना मिला यार कारण की तो हे कस्तूरी हरिणाय जीतु कथा কৈছিলে সেটো ইয়াত ধ্যান দিবা তেওঁ কৈছিলে এটো হবই নোৱাৰে এজন ভাল মানুহ আহিব এজন আল্লাহৰ ৰাসূল আহিব একজন বুজুৰ্গ মানুহ আহিব তেওঁৰ পৰা মানুহে ফাইজ নাপাব তেওঁৰ পৰা মানুহে উপকৃত নহব এটো হব নোৱাৰে আমি গৈছো আমি পাইছো তুমি পোৱা নাই তাৰ একমাত্ৰ কাৰণ হ'ল তুমি গৈছিলা দুনিয়া হাসিল কৰিব কাৰণে আৰু আমি গৈছিলো আল্লাহৰ ৰাসূলৰ দিদাৰ কৰাৰ কাৰণে কি কৈছে আমি গৈছিলো আল্লাহৰ ৰাসূলৰ দিদাৰ কৰাৰ নিয়তত তাৰ কাৰণে আমি ফলাইজ পালো তাৰ কাৰণে আমি বৰকত পালো তোমালোকৰ উদ্দেশ্য আছিল নিজৰ গাটো সুগন্ধি কৰা উদ্দেশ্য বেয়া আছিলে নিয়ত বেয়া আছিলে তাৰ কাৰণে তুমি তেওঁৰ পৰা একো ফায়দা নাপালা মোৰ মাহতাৰাম দস্তৰ বুজুৰ্গ ইয়াত উলামায়ে কেৰাম মৌজুদ আছে আৰু বৰকতৱালা কোনোবা নহয় কোনোবা আহি আছে বা বহি আছে ইয়াৰ পৰা ফলাইজ পাবাই বৰকত পাবাই গাঁৱত বৰকত হ'বই যদি তোমাৰ জিন্দগীত বৰকত নহয় তেন্তে মনত ৰাখিবা তোমাৰ নিয়তত কৰবাত অলপ খেলিমেলি আছে নিয়ত শুদ্ধ কৰি লোৱা যে মই যিখিনি শুনিম একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ কাৰণে আৰু এইখিনিৰ ওপৰত আমল কৰিবৰ কাৰণে চেষ্টা কৰিম এনেকুৱা এটা মকসুদ লৈ পেলাই বহা এনেকুৱাটো হ'ব নোৱাৰে এজন মানুহে তাহাজ্জুদ পঢ়ি থাকে 15 বছৰ মাদ্ৰাসাত পঢ়িলে মাৰ খাই দালি পানী খাই খাই ইমান পঢ়ি কোরআন পঢ়ি পঢ়ি অহাৰ পিছত মুছাফা কৰাৰ পিছত ফাইজ নাপাব হ'বই নোৱাৰে পাব আপুনি কিন্তু মকসুদ উদ্দেশ্য ঠিক হ'ব লাগিব নিয়ত ঠিক হ'ব লাগিব পাবই আপুনি যি নহয় যি ফাইজ আপুনি পাবই এখানে কোৱা আছে মোৰ মাহতাৰাম দস্তৰ বুজুৰ্গ হাদিস শৰীফত লিখিছে যি আমলে তুমি কৰা সেই আমলত সৰ্বপ্ৰথম কি কৰা নিয়তটো তোমালোকে ঠিক কৰি লোৱা এতিয়া চাব মোৰ মাহতাৰাম দস্তৰ বুজুৰ্গ আল্লাহ রাব্বুল আলামিনে কলে আসমানের ফলে লক্ষ্য করা